পঞ্চায়তটো দিছোঁ দেই পঞ্চায়ত দাদা পঞ্চায়তটো দিয়ক ফৰ সন্তোষ ট্ৰফি অসম টিমৰ কাৰণে আমি আজি জাৰ্চি মুকলি কৰিলোঁ উন্মোচন কৰিলোঁ মই প্ৰথমতে অসম টিমৰ সকলো প্লেয়াৰ কোচ মেনেজাৰ তেখেতসকলক মই কংগ্ৰেচুলেশ্যন যাচিছোঁ বেষ্ট উইচেছ যাচিছোঁ আৰু আশা ৰাখিছোঁ তেওঁলোকে কোকৰাঝাৰত হ'বলগীয়া যি গেম এই গেমত ভাল পাৰফৰ্মেঞ্চ দেখাব আৰু অসমৰ বুৰঞ্জী ৰচনা কৰিবৰ কাৰণে তেওঁলোকে সক্ষম হ'ব থেংক ইউ 4টা বজাৰ পৰা আৰম্ভ হ'ব তাৰপিছত ফাৰ্ষ্টতে আমি শেষ কৰিব লাগিব কালচাৰেল প্ৰগ্ৰাম কাৰণ ফাৰ্ষ্টৰ পৰা ৱাৰ্ম আপ হ'ব আৰু 6টা বজাৰ পৰা গোৱা ভাৰ্চেছ আছাম মানে খেলিব সেই সময়তে আমাৰ অপেনিঙো হ'ব তেখেত আমাৰ চাই 6টা বজাত চিফ গেষ্ট হিচাপে আমাৰ মাননীয় স্পীকাৰ মহোদয় আহিব অসমৰ স্পীকাৰ মহোদয় আহিব তেখেত বিশ্বজিৎ দৈমাৰী তেখেতে অপেনিং কৰিব চিফ গেষ্ট হিচাপে আৰু 2টা বজাত আমাৰ KDSA ফিল্ডত আছে অৰুণাচল ভাৰ্চেছ তামিলনাডু অৰুণাচল ভাৰ্চেছ তামিলনাডু চাই নট কোকৰাঝাৰ KDSA তাৰপিছত আৰু এখন খেল আছে 2টা বজাতে দুখন খেলা KDSA ফিল্ডত উত্তৰ প্ৰদেশ ভাৰ্চেছ নাগালেণ্ড উত্তৰ প্ৰদেশ ভাৰ্চেছ নাগালেণ্ড এইটো হ'ব KDSA তাৰমানে চাইমেলটেনিয়াছলি 2টা খেল চলিব আৰু কি তাৰপিছত এইটো খেল শেষ হোৱাৰ পিছত 4টা বজাৰ পৰা কালচাৰেল প্ৰগ্ৰাম হ'ব আৰু অপেনিং চেৰিমনিটো মানে চাইড হ'ব এইটো তেতিয়া গোৱা আৰু অসমৰ খেল হ'ব টোটাল কেইটা লিগ মেচ হ'ব 15 15 কোন হ'ব 28 তাৰিখ 30 1 3 5